সিঙ্গল হৈ আছে মানে এ নকবি আছে গাইজ কি খবৰ আপোনালোকৰ সকলোৱে ভালে চাগে আৰু মোৰো ভাল ব্লগ চেনেলটিলৈ সকলোকে স্বাগতম জনাইছো আৰু বহুত দিনৰ মূৰত আজি ব্লগ ভিডিঅ' এটা আৰম্ভ কৰিছো আৰু যিহেতুকে পথাৰৰ পৰা আহিলো পথাৰৰ পৰা আহি মেলি এতিয়া এই ইয়াত গৰুবিলাক আছে যে গৰু আনিবলৈ যাওঁ আৰু ল'ৰাবিলাক খুব খেলি আছে মানে ইয়াত ইয়াত খেলি আছে আৰু কি খেলিছ কাবাডী খেল এইটো আমাৰ পাক খোৱা আজি কেঁচুৱা লৈ আছে পাক খুৱাই পুৰা পাক খাই আহিছে মানে ট্ৰেইনিং কৰি আছে আৰু কেঁচুৱা লোৱা ল'বলৈ কাৰণে হয় নাই কোনোবা আছে যদি কোনোবা কৈ দিবচোন কমেণ্টত আমাৰ পাক খোৱা পুৰা চিংগল হৈ আছে মই যে নকনে গোপনীয় কথা দেই আৰু আমাৰ যিটোলে ছাগলী কলো ঘূৰাই দিলে ফোনটো পুৰা চিংগল হৈ আছে মানে এই নকবি আছে আৰু এইফালে মাইক এখন বাজিছে আৰু আমাৰ গাঁৱলীয়া মাইক আৰু এইখনে হৈছে আমাৰ সৰিয়হ বাৰীখন সৰিয়হবোৰ ফুল ফুলিছে আৰু দেখিছে এয়া এইবোৰ ফুল ফুলিছে আৰু সৰিয়হবোৰ দেখিছে মানে ভেবেই পুৰা দৌৰ মাৰিছে এতিয়া ডাইভ মাৰিব এতিয়া 1 2 3 No. গৰু পোৱালিটো খুব ধুনীয়াকে ঘাঁহ খাই আছে আৰু এয়া দেখিছে আৰু ফাইনেলি মানে গৰু নিবলৈ আহিলো বহুত খেলিলো ল'ৰাকেইটাৰ লগতে অলপ ধেমালি কৰিলো আৰু সন্ধিয়াও হৈ আহিলে সেয়েহে মানে গৰুকেইটা লৈ যাওঁ আৰু পথাৰৰ পৰা আহিলো যিহেতু বহুত ভাগৰ জিগৰ লাগিছে আৰু ঘৰত যাই অলপমান ফ্ৰেছ হ'ব লাগিব নহয় জানো তো একেবাৰে ঘৰত লগ পাই আছো গাইছ আমাৰ শদিয়াত মানে ধানবিলাক কেনেকৈ থৈ দেখিছে এনেকৈ পথাৰত এনেকৈ থৈ দিয়ে এনেকৈ পথাৰত থৈ দিয়া হয় এইয়া দেখিছে এই পথাৰবিলাকত এনেকৈ থোৱা আছে এইবিলাক অলপ জুম কৰি দেখুৱাইছো এইবিলাক দেখিছে পথাৰবিলাকত আমাৰ এনেকৈ থোৱা হয় ফাইনেলি মানে গৰুকেইটা খুলি আনিলো আৰু এইয়া দেখিবলৈ পাইছে এইকেইটা বল এইখনে হৈছে আমাৰ শাকনি বাৰী এইবিলাক কি কয় টেঙামৰা গছ দেখিছেনে টেঙামৰা গছ এইবিলাক আৰু জলকীয়া পুখুৰীটো আমাৰ এখন বাৰীখন আৰু পুখুৰী কাষে দেখিছে বাৰী এইটো এটা পুখুৰী জলকীয়া এইটো এটা পুখুৰী আমাৰ দেখিছে আৰু এইফালে এটা আছে এইটো এটা পুখুৰী এইটো পুখুৰী আৰু এইফালে এটা আৰু এইফালে এটা আছে সেইফালে